Hello everyone, welcome back to my YouTube channel again. This channel tut bahut din video dia nasilu aru aji eta important update ahise aru he update tu moi bhabilu apnalokor logot janao apnaloke etia video tu jiman pare share koribo. Prothom kotha hol je jitu apunar recruitment process choli ase LPUP teacher recruitment already advertisement prakash paise, district wise merit vacancy list prakash paise aru online apply itimodhe start hoi goise kintu candidate hokole amur jitu main channel ase JBN Assam to tat bahute video comment box ot comment korise ba korisile যে ASOS ৰ যেটো ৰিজাল্ট হে ASOS ৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব এই ক্ষেত্ৰত আৰু আজি আমাৰ অসমৰ মাননীয় শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ছাৰে টুইট যোগে খুব এটা ইম্পৰ্টেন্ট কথা তেখেতে জনাইছে আৰু যেটো কথা ভাল হ'ব তেখেতে যেটো কথা জনাইছে মই আপোনালোকক পঢ়ি দিব বিচাৰিছো তেখেতে লিখিছে যে ৰিজাল্টস অফ HS বেটাৰমেন্ট এক্সামিনেশন আন্ডাৰ ASOS will be out soon within next 5 days তো তেখেতে এইটো কথাই লিখিছে যে HS বেটাৰমেন্ট যেটো হয় ASOS ৰ আন্ডাৰত হেতু অতি সোনকালে ঘোষণা কৰা হ'ব 5 দিনৰ ভিতৰত আজিৰ পৰা 5 দিনৰ ভিতৰত মানে আপোনাৰ হয়তো 25 ফেব্ৰুৱাৰী মানৰ ভিতৰত আপোনালোকে ASOS ৰ ৰিজাল্টটো পাই যাব লাগে তো তাৰ পিছত আপোনালোকৰ যদি কাৰোবাৰ মাৰ্ক বাঢ়িছে বা এই যিখিনি এই LPUP টিচাৰ ৰিক্ৰুটমেন্টত পাৰ্টিসিপেট কৰিব মানে অনলাইন এপ্লাই কৰিব তো তেওঁলোকৰ বহুতে হয়তো তেওঁলোকৰ বেটাৰমেন্টৰ কাৰণে HS ৰ মাৰ্কটো বঢ়াৰ কাৰণে তেওঁলোকে ASOS ৰ এক্সামটো দিছিলে HS ৰ বেটাৰমেন্টটো যদি কাৰোবাৰ মাৰ্ক বাঢ়িছে তেওঁলোকে সেই বঢ়া যেটো ইনক্ৰিজ হোৱা যেটো মাৰ্ক হেতু তেওঁলোকে তাত এড কৰিব পাৰিব আৰু হেতুৱে যেটো মেৰিট লিষ্ট প্ৰকাশ পাব আফটাৰ দি ডকুমেন্ট ভেৰিফিকেশন সেই মেৰিট লিষ্টত এটা খুব এটা ভাইটেল ৰোল প্লে কৰিব কাৰণ দেখিবলৈ পোৱা যায় মেৰিট লিষ্টৰ আসলতে মেইন খেলাখন মেৰিট লিষ্টতে হয় যেতিয়া আপোনাৰ মাৰ্কস বিলাক এড কৰি পেলাই যেতিয়া ফাইনেল যেতিয়া ৰিজাল্টটো আহিব যে আপোনাৰ মেৰিট লিষ্টৰ নাম আহিছে নে আহা নাই যদি আপোনাৰ গুটেইখিনি মাৰ্ক ঠিকে থাকে টেটৰ মাৰ্ক হক হায়াৰ সেকেন্ডাৰীৰ মাৰ্ক হক যদি আপুনি LPত এপ্লাই কৰি আছে হায়াৰ সেকেন্ডাৰীটো ইম্পৰ্টেন্ট হয় দেন আপোনাৰ DLED অৰ BEd অৰ মাৰ্ক এই তিনটা যোগ কৰি LPত আপোনাৰ ফাইনেল মাৰ্কটো আহিব যদি আপোনাৰ HS ৰ মাৰ্কটো বেছি বাকিখিনি অলপ কম হেতুৱে অকমান এটা বুষ্ট আপ আপোনালোকক দিব তো ঠিক তেনেদৰে UP টো তেনেকুৱা ধৰণৰ আপোনাৰ HS টো থাকিব তাৰ লগতে ডিগ্ৰীও থাকিব গতিকে HS ৰ মাৰ্কটো যদি আপোনালোকৰ বাঢ়ে হেতুৱে এটা আপোনালোকক প্লাস পইণ্ট এটা দিব গতিকে এইখিনিয়ে কথা এটা ইম্পৰ্টেন্ট আপডেট আছিল ভাল খবৰ এটা আছিল যিসকলে এক্সামটো দিছিল ভাল হৈছিল বা তেওঁলোকৰ মাৰ্কস বহুতৰ বঢ়াৰ এটা তেওঁলোকৰ কনফিডেন্স আছে যে তেওঁলোকৰ মাৰ্কস বাঢ়িব তেওঁলোকে জাস্ট এতিয়া ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছে নিশ্চয় আৰু শিক্ষা মন্ত্ৰী এই কথা জনাই দিলে বহুতে যেহেতু জানিব বিচাৰি আছিল সেই কাৰণে মই আপোনালোকক এই ভিডিওটোৰ জৰিয়তে এইটো আপডেট দি দিলো এতিয়া আপোনালোকে যিমান পাৰে এই খবৰটো শেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত কি এই খবৰটো সম্পৰ্কত নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাব গতিকে আজিলৈ মানে লগ পাম এটা নতুন ভিডিওৰ হৈতে তেতিয়া ধন্যবাদ নমস্কাৰ